মানে থাকি মানে বাপ মা মৰি যাওয়ার পাছত মই তো বাড়িত না আসলো গুজরাটত গেছিলাম। গুজরাটত যাওয়ার পরে আমার 13 বছর বয়সের একটা লড়া ঘরত থুয়ে গেছ। হওয়ার পরে ইহঁতে ভাই ভাগিগিলা দেৱানীবিলাক আহি ইহঁতে মাটিবিলাক ভাগ বাটৰা কৰি দিছে। দিয়াৰ পাছত এই মাটি 25 বছৰ আগতেই মাটিবিলাক আমালোকে আবাদ কিস্তি কৰি খাই আছো। 2-3 বছর পিছত থাকি আগত থাকি 3 বছর 4 বছর হল। 4 বছর থেকে মোক আবাদ করবে না দে আৰু মোৰ পুৰা অন্যায় অত্যাচার কৰি আছে ভাইবিলাক। ভাইবিলাক মোক আবাদ করবে না দে আৰু মোৰ ঘৰৰ পৰা আসি অন্যায় অত্যাচার কৰি আছে। অন্যায় অত্যাচার কৰি আছে। আজকে সকালে মুই মোর মাটিত দেখতে পাচ্ছ আসি দেহং ওনার জোর জবরদস্তি করে মোর মাটির মধ্যে তাম্বুল গাছ গাড়ি আছে। তারপরে মুই মোর লড়াক ফোন করলাম। ফোন করার পাশে মানে মোক চারিপাশে লাঠি নিয়ে 8-10 জন আসি মোক আটক করছে। আটক করছে আর মারবে। তারপরে মুই কোদাল নিয়ে আজকে আসছং। পরে ডং ঘুরতে দিচ্ছং। পরে কোদাল নিয়ে খাড়া হয়েছং। কোদাল নিয়ে খাড়ার পাছত তারপরে আমরা ভাগি ভাগি গেল। যাওয়ার পর আসি আবার মানে তামুল গাছ তুলি তুলি 7-8 জনে আসি তামুল গাছ মোর মাটি যেখানে মোর ভাগত ওখানে জোর জবরদস্তি করে গুয়ের গাছ গাড়ি থুয়ে গেল। তারপরে মোক বাড়িতে যাবার না দে নদীর পাড়ত থাকি। নাম আজিজুর রহমান, আতাউর রহমান, তারপরে আফজাল, রাব্বুল, তারপর রেজাবুল, তারপর ফিরদুস, তারপরে হলো নালটু। এই কেইজন ভাই ভাতিজা মোক আটক কৰিছে মারার কারণে। মোক মারিব আজি মারার কারণে। তারপিছত জোর জবরদস্তি করে আসে তামুল গাছ গাড়ি থুয়ে গেল মোর যেটা ভাগ। গোটাই মাটি যিবিলাক আছে মাটিগুলো সবগুলা বাপে মানে ইসমাইলের নাম দিয়ে গেছে। নামগুলো সেপারেট হয় নাই, কিন্তু মাটিগুলা সেপারেট না হওয়ার জন্য সবাই ভাগ বাটরা করে নিয়ে কিন্তু সবাই ওইভাবে যেভাবে আমার গ্রামের গাঁওগুলো টাউনগুলো ভাগ করে দিছে এইভাবে 30 বছর থেকে খাওয়া আছে। খাওয়ার পাছত থেকে 4 বছর থেকে তার মাটিবিলাক সবাই বিক্রি করে খাইছে। খাওয়ার পিছত আসি মোর গেণতে জোর জবরদস্তি করে আছে। আর মোক যেটা বিলের পাড়ত যেটা মাটি দিছে জোর জবরদস্তি করে যা বান ধরছে আর বিছন ফেলাইছে। মোক গড়িখানা গেলে আমাকে মারিবে। এইটা হইলে 3 কিলোমিটার ভাগত জমিটো খাস মানে জমি দে এই মুই তো জানি না। মোক গেলে তো এটি মারবে। মুই একলাই মানুষ, বুড়া মানুষ আর 7-8 জন আছে। গেলে তো মারবে। ওই জন্য আমি জাং না। যা একদিনকে কিবা খবরে শুনলাম তোর মাটি তোমরা যে বিছন ফেলাইছে আফজাল চায়না গাড়িবার জন্য ইয়ে গেছিলে ধরিয়ে পোতামো করছে তোর ধরামো বিলত ধরামো। এগুলা মোর এই যে মাটির দুঃখ যেটি সম্পত্তি মোক দিছে এটা সমাধান যেভাবে হোক এইভাবে করে দিবেন আগে বুঝছে। পুলিশক জানাচ্ছি। আজকে পুলিশ আসি মোটামুটি 1 ঘন্টা আগত আসি তদন্ত করে গেল। তারপরে উপায় নাই। এতিয়া আমরা মেডিয়াক লই আইছো। মেডিয়াক নিয়ে আসি 4 বছর থেকে অন্যায় উদ্ধার করেছে আছে। আর বন যিবিলাক আছে মারামারি ডাঙাডাঙি চলি আছে। আর যেহেতু রাইজে মোক মাটি ভাগ করে দিছে দেওয়ার পিছত মাটিটো আগিয়ে আইছে। আগিয়ে আসা মাটিটোক মই ঘিরা পাড়া করে দিছ। ঘিরে দিয়ে সবগুলো ভাঙি দিয়ে জোর জবরদস্তি করে দহাল করে আছে। দহাল করে আছে। তার দহাল করিয়া তার পিছত আরো তামুল গাছ গাড়ছে। তামুল গাছের উপর তার ঘর উঠাই দিছে। আপনি যে গোটাই রাইজে আসি চাই দেখক ঘরের নিচে কোনোদিন তামুল গাছ গাড়ে নাকি না তামুল গাছের যেটি গাড়ছে এটি কিনা একটা ঘর উঠেই থুইছে এনে। আচলতে মানে মোৰ দেউতাৰ দেউতা মোৰ দাদাৰ আগে তেওঁ আজি ঢুকাবলৈ মোৰ দেন 32 ইয়াৰ্ছ হ'ল। সৰি 32 নহয় 22-23 এনেকুৱা হ'ব। তো দাদাৰ সম্পত্তি আৰু দাদীৰ সম্পত্তি মিলি টোটেল এপ্ৰক্সিমেটলি 26-27 বিঘামান হ'ব। তো দাদীৰখিনি পেহী কেইটাক দিছে। পেহী 4 জন আৰু আব্বাতে ভাই ককাই 4 জন, টোটেল 8 ভাই ভনী। তো পেহীবিলাকে বিক্ৰী কৰি লৈ গ'ল অলৰেডি। কেনেকৈ বিক্ৰী কৰিছে নাজানো, কিন্তু বিক্ৰী কৰা বুলি শুনিছোঁ। তেতিয়া মোৰ বয়স মোটামুটি 12-13 বছৰমান হ'ল। তো মোৰ দেউতাৰ এটা মেণ্টেলি বেমাৰ হৈছিল, হয়তো আছে মোৰ কাগজ পাতিবিলাকে। তেনেকৈ আমি চলি আছোঁ। আমাৰ
দেউতাৰ খুৰা মানে মোৰ দাদা হয়, তেখেতে আহি গাঁৱৰ মানুহ মুৰব্বীয়ানবিলাকক লৈ গাঁওবুঢ়া আছিল, PTB ছেক্ৰেটাৰী আছিল, তেওঁ তেতিয়াৰ আজিৰ পৰা 20 বছৰ আগৰ যিবিলাক মুৰব্বী মানুহ আছিল হয়তো 2-4জন ঢুকালে, তেওঁলোকক লৈ মাটিবিলাক ভাগ বতৰা কৰি দিলে। দিয়াৰ পিছত খুৰাবিলাকে বেলেগ জেগাত ছেপাৰেট ঘৰ বনালে, আমিও বনাই আহিলোঁ। পুৰণি ঘৰটো মোৰ দাদু যে হয় মোৰ আব্বা দেউতাক য'ত আছিলে তাতে সৰু ভাইটোক দিলে থাকিবলৈ। এনেকৈ ভাগ বতৰা কৰি দিলে। আজি 20 বছৰ 22 বছৰ যাবত খাই আছোঁ। হঠাতে হ'ল কি যোৱা এবছৰ ধৰি 2 বছৰ এনেকুৱা হ'ব, তো এওঁলোকে মোৰ আব্বাক যিখিনি মাটি ভাগ দিলে, খেতি মাটিবিলাক বা ঘৰ ভেটিখিনিতো আমি ঘৰ বান্ধি আছোঁ, তো খেতি মাটিবিলাক মোৰ আব্বাৰ মই এটাই ল'ৰা, 3জনী ছোৱালী আৰু মই ডাঙৰ ল'ৰা। তেতিয়া মোৰ বয়স 12 বছৰ 13 বছৰমান হ'ব। তো এনেকৈ আমি হাল কৃষি কৰি খাই আছোঁ, এওঁলোকে খাই থাকিলে। তাৰে মাজতে আফজালুৰ ৰহমানে যিটো জেগাত ভাগ পাইছে তাৰে পৰা বিক্ৰী কৰিলে। কেনেকৈ বিক্ৰী কৰিলে এতিয়ালৈকে আমি গম পোৱা নাই, কিন্তু বিক্ৰী কৰিলে মানুহ ঘৰ বান্ধি আছে। আজিজুৰ ৰহমান আব্বাৰ সৰু খুৰাৰ ভিতৰত তেওঁ 2 নম্বৰ পৰে মোৰ। তেওঁ বিক্ৰী কৰিলে। কেনেকৈ বিক্ৰী কৰিলে মই জবানবন্দী ওলালোঁ টোটেল মাটিৰ। জবানবন্দীত দেখাই আছে মাটি বিক্ৰী হৈছে। দাদাই মৰিলে, আব্বাৰ দেউতাকে মৰিলে 2003 চনৰ 7 মাহত। এনেকুৱা মোৰ এটা হেৰি হয়, হয়তো ডেটটো মোৰ এপ্ৰক্সিমেটলি এনেকুৱা হ'ব। মাটি 2016 চনতে বিক্ৰী কৰিলে আজিজুৰ ৰহমান আৰু আফজালুৰ ৰহমান। তো ডিটেইলছটো জবানবন্দীত নাহিল। তাৰপিছত এনেকৈ কাজিয়া লাগি থাকে। আমাৰ যিখিনি আব্বাই ভাগ পালে সেইখিনিত আহি এওঁলোকে মানে এটাৰ পিছত এটা হয়তো তামোল গাছ গাড়ে। আমি যিখিনি তামোল গাছ গাড়িছোঁ তাৰ ওপৰতে এটা 2 চালিয়া ওপৰত টিন লগাই চাপৰা বান্ধি থৈ দিলে, মানে দখল কৰি আছে, মানে জবৰদস্তি। তো হ'লে কি যেতিয়া এনেকৈ আহে, মইতো অকলে ল'ৰা আৰু আব্বাও বয়সস্থ মানুহ, এইফালে আব্বাৰ বেমাৰ প্ৰেছাৰো হাই, BPটো অলপ বেছি। তো মই পুলিচৰ আশ্ৰয় লওঁ লোকেল থানাত কমপ্লেইন দিয়াৰ লগে লগে হয়তো কেতিয়াবা এওঁলোকে সময় পালে আহি বাধা কৰে। তো এনেকৈ চলি আছে। তাৰপিছত গাৰ্জিয়ানবিলাকে ক'লে আমিতো আৰু নোৱাৰিলোঁ, বহুতবাৰ মিলাই দিলোঁ, খুটি পুতি দিলোঁ, গাঁওবুঢ়াহঁতে মিলাই কিনে যেনেকৈ দিছে আমি মানিছোঁ। তাৰপিছত এসপ্তাহ পিছত এনেকৈ অহাৰ পিছত এনেকৈ এওঁলোকেও বাধ্য হ'লে, এতিয়া মাতিলেও তেওঁলোকক পোৱা নাযায়। কয় আমি নামানিলে কিনো কৰিম, আৰু আমাৰ ডিপাৰ্টমেণ্টো নহয়, ডিপাৰ্টমেণ্টক আপোনালোকে প্ৰেছাৰ দিয়ক। তো তেতিয়া মোক এওঁলোকে পৰামৰ্শ দিলে আপোনালোকে আইনৰ আশ্ৰয় লওক। তেতিয়া যাই মই উকিলৰ সহায় ল'লোঁ, মোৰ আব্বা আৰু মই। তাতে উকিলে ক'লে আপোনালোকৰ ওপৰত মোৰ সকলো কণ্ডিশ্যনবিলাক এওঁলোকে মোক মানে ধমকি দি থাকে। ঘৰত মোৰ CC কেমেৰা আছে, আপোনালোকক লাগিলে ডকুমেণ্টছ হিচাপে দিব পাৰিম, এভিডেঞ্চ হিচাপে। জবৰদস্তি আহি মানে বন্দুকে দি মোক গুলিয়াই মাৰিব, এনেকৈ মুখেদি কয়, মানে আঙুলি এনেকৈ টুকাই তো গুলিয়াই মাৰিম, এনেকুৱা খুৰাৰ ল'ৰা আছে, এনেকুৱা কৈ আছে। তো খুৰাবিলাকৰ ৰাস্তা ঘাটে মোক এবাৰ আগুৱাইছে, মোৰ পূৰা ভিডিঅ' আছে, ফটো দিব পাৰিম, ডকুমেণ্টছ আছে। যিখিনি কৈছোঁ আপোনালোকে এভিডেঞ্চ হিচাপে যদি খোজে যে আপুনি মুখতে কৈ আছে, আপোনাৰ প্ৰমাণ কি আছে, মই আপোনালোকক দিব পাৰিম। তো ইয়াৰ মাজতে আমি এনেকৈ কাজিয়া কৰি থাকোঁতে আমাৰ মাজত এটা সাক্ষী চুক্তি হয়। তাৰে সাক্ষী চুক্তিটো হ'ল কেনেকুৱা যে আমি আব্বাই যিখিনি ভাগ পাইছে দাদাৰ মাটি, সেইখিনিতো 8টা অংশীদাৰ আছে। তেওঁলোকে আহি উকিল 2জনৰ স্বাক্ষৰিত কৰি আমি পেহীবিলাক 4জন, খুৰা 3জন, মোৰ দেউতা দি 8জন মানুহ এওঁলোকে সই কৰে যে ক'ত কোনে খাই আছোঁ আৰু ক'ত এওঁলোকে আমাক যিখিনি দিছে তাতে দাগ নম্বৰ উল্লেখ আছে, পাট্টা নম্বৰ উল্লেখ আছে আৰু অংশটো উল্লেখ আছে দলিলখিনিত। এওঁলোকে সই কৰি যায়, আমাৰ ইয়াতে অবজেকশ্যন নাই। চেম তেনেকৈ এওঁলোকে য'ত খাইছে, আমি য'ত এওঁলোকে মিলি হৈছিল তেনেকৈ আমিও দিছোঁ, মোৰ আব্বাও দিছে। তো আজি হঠাৎকৈ কি হ'ল, মই ৰাতিপুৱা মোৰ ব্যৱসায় কৰা মানুহ, মই ওলাই যাওঁ ঘৰৰ পৰা। মোৰ দেউতাই আমাৰ ঘৰৰ পিছফালে যিখিনি মাটি আছিলে খেতি মাটি, আব্বাই ৰাতিপুৱা হয়তো কিবা কাৰণত ওলাই যায় তাতে চাবলৈ নে কি নাজানো মই। তো আব্বাই কোৱা কথা যে মই পিছফালে চাব যাওঁ ঘৰৰ, যাই কিনে চাই যদি আতাদুৰ ৰহমান, আজিজুৰ ৰহমান, আফজালুৰ ৰহমান, ৰাব্বুল হুছেইন আৰু ফিৰদৌছ হুছেইন আৰু ইকৰাম হুছেইন বুলি তেওঁৰ ল'ৰা, এইকেইজন গোটেইকেইটা, আৰু হয়তো কোনোবাই আছিল মই নাজানো, আব্বাই এইকেইজনৰ নাম মোক অলৰেডি জনায় যে এওঁলোকে আহি কিনে তামোল পুলি আমাৰ যিখিনি আমি খেতি বাতি কৰি থকা মাটি সেইখিনি তামোল পুলি গোটেইখিনি ৰুই আছে। তই ক'ত আছে মই তেতিয়া দেউতাক জনাওঁ যে মই তাতে গ'লে হয়তো কাজিয়াখন ডাঙৰ হ'ব, এওঁলোকে বোলে নাতি জং লৈ গৈছে, তো আপুনি এটা কাম কৰক, আপুনিও তাতে থাকিব নালাগে, আপুনি আহক। আব্বাক তেতিয়া আব্বাই মোক লাহে কৰি অলপ ফাকত যাই কিনে মোক ক'লে কি, মেছেজ দি ক'লে কি, আপুনি এটা কাম কৰক, তুমি এটা কাম কৰা, মোক ইয়াতে ৰখিছে, আহিব নালাগে, কিবা পুলিচৰ আশ্ৰয় লওঁ। মই তেতিয়া আব্বাক ক'লোঁ আপুনি তাতে থাকক, মই পুলিচৰ আশ্ৰয় লৈ আছোঁ। তেতিয়া মই থানাত জনাওঁ, লোকেল থানাত
যাই লোকাল থানাত যাওঁ যদিও IC ছাৰক লগ পোৱা নাই। সৰু ছাৰক জনা ছাৰ এনেকুৱা এটা কণ্ডিশ্যন হৈছে, আমাৰ মাটিখিনিত এনেকৈ খুৰা ল'ৰাবিলাকে যাই কিনে তামোল পুলি ৰৈ আছে আৰু মোৰ দেউতাকক তাতে ঘিৰি ধৰি আছে। তো মানুহজনক আপুনি ৰেহাই কৰি দিয়ক, আৰু ট্ৰেক্টৰটো বিনা অনুমতিত কেনেকৈ মোৰ জমিৰ ওপৰত হাল মাৰিব যায়, যদিও হাল মাৰা নাই। তো আপুনি তাতে চাব, যাই কিনে মোৰ দেউতাক ওলাই দিয়ক। তেতিয়া মোক পুলিচে জনাই কি এতিয়া আপুনি মোক এটা অৰ্ডাৰ আনি দিয়ক। মোৰ লগত আৰু দুজন মানুহ আছিল, আপোনাৰ মই নাম দুটা মিডিয়াৰ আগত ক'ব খোজা নাই, প্ৰয়োজনত কৈ দিম। আৰু মানুহ দুজন আইনৰে মানুহ, তেওঁলোকেওতো যেতিয়াই সৰু ছাৰে ক'লে যে আপুনি অৰ্ডাৰ ওলাই লৈ আহক, আমি কেনেকৈ যাম? যদি অপজিশ্যনে কয় এইটো আমাৰ মাটি, মই ক'লোঁ ছাৰ এইটো এগ্ৰিমেণ্টটো চাওক আৰু পেপাৰ্ছটো চাওক, আৰু মেইনলি হৈছে মোৰ দেউতাক ওলাই দিব লাগে। পিছত কোৰ্টে যি হয় হ'ব, আৰু কেছ নম্বৰটো দি দিছোঁ। আমি অলৰেডি এটা চিভিল গোচৰ কৰিছোঁ টোটেল ইণ্টায়াৰ মাটিৰ ওপৰত। তো এইখিনি মাটি এনেকুৱা কণ্ডিশ্যন হৈছে, আপুনি আপাতত খালি মোৰ দেউতাক তাৰ পৰা ৰেহাই কৰি আনক, আৰু তেওঁলোকক বাধা দিয়ক যে এইটো কমপ্লেইন হৈছে তামোল পুলি। পাত্তা নপোৱাত মই বাধ্য হৈ SDPO ছাৰৰ অফিচত যাওঁ। যাই কিনে ছাৰক লগ নাপাওঁ, ছাৰে অলৰেডি ক'ৰবাত কাম বা কিবা ওলাই গৈছে। লগ নাপোৱাত মই তাতে থানাত যাওঁ, তাতে ছাৰকো মোৰ বেড লাক, আজি লগ পোৱা নাই। নপোৱাত মই বেলেগ এজন তাতে ইনচাৰ্জ কিবা লিখি তেওঁক জনাওঁ এনেকুৱা কণ্ডিশ্যন। তেওঁৱে আকৌ বেলেগ এজনক মোক দিয়ে যে ছাৰ হয়, ছাৰক দেখাই দিয়ে। তাতে মই কণ্ডিশ্যনটো কওঁ, তেওঁ লগালগ কাক কল কৰিছে নাজানো, খালি মোক ক'লে মই জনাই দিছোঁ, আপুনি পাৰিলে এটা লিখি দিব। মই তেতিয়া ক'লোঁ ছাৰ মইতো লিখিব নাজানো প্ৰচেছটো। কয় হ'ব, যদি লিখিব নাজানে থানাই অলৰেডি লিখি ল'ব, আপুনি এজাহাৰটো দি দিব পাৰে। মই দিয়ক, যেতিয়া কওঁ যে ছাৰ তাতে কৈছোঁ, তেতিয়াও মোক হেৰি কৰি ক'লে আপোনাক লিখি ল'ব দিলে। তাৰপিছত সৰু ছাৰে ষ্টাফ লৈ আহি, ময়ো লগত থাকোঁ, ছাৰে কণ্ডিশ্যনবিলাক দেখে। আৰু দেউতা মোৰ ইয়াতে বহি আছে ফিল্ডতে, কিন্তু আসামীবিলাক ইয়াৰ পৰা এটাও নাই। ট্ৰেক্টৰটো ৰখি থৈছে বেলেগৰ মাটিত। এইখিনি ট্ৰেক্টৰৰ একো না ইঞ্চুৰেঞ্চ আছে না কি। একচুৱেলি এইটো মই বাকী ইফালে যাব বিচৰা নাই। তো আপোনালোকক মই এইটোৱে ৰিকুৱেষ্ট কৰিম যে ডিপাৰ্টমেণ্টক এইটোৱে জনাওক, মোৰ হৈ অলপ হেল্প কৰিব লাগে, যে এওঁলোকে মোক বন্দুকেদি গুলিয়াই মাৰিব খোজে। মই জনাওঁ যদিও নট এনি একশ্যন। মই বিজনেছ কৰা মানুহ। কালি এটা মোৰ লগত মোৰ টোটো গাড়ীৰে মানুহ কিছুমান বস্তু লৈ আহে বনাবৰ কাৰণে, বা বনাই লৈ যায়, আগুচি ধৰি কিনে মানে টোটোৱালাৰ লগতো কাজিয়া কৰে। তেনেকুৱা ভিডিঅ' আছে মোৰ লগত। তো এনেকুৱা হ'লেতো ময়োতো বেকাৰ ল'ৰা এটা, কিবা এটা বিজনেছ কৰি খাই আছোঁ, মই টেক্স দি আছোঁ পলিউশ্যন ডিপাৰ্টমেণ্টক, অল ডিপাৰ্টমেণ্টক মই টেক্স পে' কৰি আছোঁ। মোৰ একো মানে হেৰি নাই। তথাপিও এওঁলোকে মোক মানে মেণ্টেলি আৰু ফিজিকেলি বহুত প্ৰেছাৰ কৰি আছে। মোৰ ঘৰত মোৰ ভণ্টি এজনী আছে, গাভৰু ছোৱালী, তেওঁকো মানে বেয়াকৈ গালি গালাজ কৰে। মোৰ সৰু এটা ল'ৰা আছে, মানে এওঁলোকে ল'ৰা মানুহ এনি টাইম হঠাৎকৈ আহি যায়। ধৰক কাষ্টমাৰ দুজন কথা পাতি আছে, তাৰ মাজত আহি কিনে মানে হুলস্থুল লগাই দিয়ে। তো মোৰ বিজনেছত বহুত প্ৰব্লেম হৈছে, আৰু মোৰ অলপ ছিকিউৰিটিৰ ওপৰত মানে অলপ ডাউট হৈ আছে। গতিকে মহোদয়ৰ DGP আৰু পুলিচ বিভাগ আৰু চাৰ্কেল অফিচাৰক মই এইখিনি অনুৰোধ জনাম, কাইণ্ডলি মোৰ যিটো গোচৰ নম্বৰ, যিটো চিভিল কেছ, এইটো হ'ল 50, ৰ'ব মই চাই আছোঁ। কেছটো অহা 21 তাৰিখে আমাৰ হেৰি হ'ব চাগে, কোৰ্টত মাতিছে, কিবা হয় নাজানো, কোৰ্টত মাতিছে আৰু। তো কেছ নম্বৰ হৈছে 58/24। অলৰেডি মই মই জনাত দুটামান গোচৰ মই অলৰেডি দিছোঁ 107, যিটো শান্তি ৰক্ষা বুলি কয়, যে আইনে যি ব্যৱস্থা কৰে এইখিনিত মই সন্তুষ্ট আছে। তথাপিও এওঁলোকে মানে মোৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰি আছে, ঘৰ বান্ধি আছে, মোৰ দেউতাৰ মাটিৰ ওপৰত কি কৰি আছে, মানে গছ পুলি ৰুই আছে, মোৰ কাষ্টমাৰৰ ওপৰত মানে বেয়া ব্যৱহাৰ কৰি আছে। লাগিলে মই যিখিনি কথা ক'লোঁ, এইখিনিৰ মোৰ পূৰা ফুটেজ আছে, ডকুমেণ্টছ আছে, মই আপোনালোকক দিম। তো এইখিনিয়ে মোৰ অনুৰোধ আপোনালৈ, মিডিয়ালৈ।